সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এটা সৰু মাছৰ ৰেচিপি লৈ আহিছোঁ। মাছটো মই ৰঙালাও দি বনাম। এতিয়া এই মাছখিনি মই ভালকৈ বাছি ল'লোঁ আৰু এতিয়া মই ইয়াতে নিমখ হালধি সানি লৈছোঁ। এতিয়া ইয়াৰ ৰঙালাও এওঁ কাটি আছে, মই মাছখিনি বাচিলোঁ আৰু নিমখ হালধি এওঁ ৰঙালাওটো কাটি দিছে। এয়া ৰঙালাও কাটি আছে। এতিয়া কেৰাহীখন গৰম কৰি মিঠাতেল অলপ দি লৈছোঁ। তেলটো গৰম হৈছে আৰু এতিয়া মাছখিনি ফ্ৰাই কৰি লওঁ। এয়া মই নহৰু, আদা আৰু পিঁয়াজখিনি মিক্সিতে পিচি লৈছোঁ আৰু মাছো ফ্ৰাই কৰি আছোঁ। মাছখিনি ফ্ৰাই কৰি হৈছে আৰু এতিয়া মই মাছৰ এয়া তেল থাকিলে ইয়াতে মই পেষ্টটো দি দিছোঁ। এতিয়া মই এই ৰঙালাওখিনি দি দিছোঁ, আলু আৰু ৰঙালাওখিনি। এতিয়া অলপ দেৰি ভাজি ল'ম, ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। এতিয়া মই এইখিনি অলপ দেৰি ভাজি লওঁ। আৰু এতিয়া ইয়াতে মই নিমখ দিছোঁ। নিমখ বেছি দিয়া নাই, মাছতো দি থোৱা আছে। আৰু হালধি দিছোঁ। আৰু মছলা অকল জিৰা আৰু গৰম মছলাটোহে ব্যৱহাৰ কৰিম মই। সেয়া গৰম মছলা দিলোঁ আৰু এতিয়া জিৰা অকণমান দিছোঁ। এইখিনি এতিয়া অলপ দেৰিৰ কাৰণে ঢাকি দিম। এতিয়া এইখিনি ভাজি হৈ গৈছে ফ্ৰাইটো। এতিয়া ইয়াতে অলপ পানী দিম। পানী দি আৰু অলপ উতলিবলৈ দিব লাগিব, আৰু অলপ সিজিবলৈ বাকী আছে। এতিয়া এইখিনি ভালদৰে লৰাই দিছোঁ আৰু ঢাকনাখন মাৰি দিম। অলপ দেৰি ইয়াক ভাজি ল'ব লাগিব। এইখিনি ফ্ৰাই কৰি থোৱা মাছখিনি, সেইটো সৰু বৰালি হয় আৰু এইখিনি বলিয়ৰা। এয়া চব্জিটো উতলি আছে। এতিয়া মাছখিনি দি দিম ইয়াতে। ডাঙৰ মাছ 2 পিচে দিছোঁ। এতিয়া অলপ দেৰি উতলাম।
হৈছেই প্ৰায়, আৰু অকণমান দেৰি উতলক। এতিয়া এইখিনি মই এটা হটকেছত কাঢ়ি ল'লোঁ। আপোনালোকে এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে জনাব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আকৌ নতুন এটা ৰেচিপি লৈ আহি লগ পাম।